আবৃত্তি কৰিবলগীয়া কবিতাটিৰ শিৰোনামা ধূলিকণা মই। কবি চন্দ্ৰধৰ বৰুৱা। যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কিনি হানি হ'ব। মৰিলো নে আছোঁ মই এই কথাকেনো পৃথিৱীৰ কিমানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব। গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰে নীতি জগত চলিব, নাই তাত অকণো সংশয়। এই বিশ্ব সংসাৰৰ কোনো নিয়মেৰে লৰচৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতৰ কোনো কাম পৰি নাথাকিব। কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নাপাব। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটিমাত্ৰ ধূলিকণা মই। মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। ধন্যবাদ।